চুঁতে হৈ পৰিলে যে লুপ্ত পোৱা আছিলে। হেল্ল' এভৰিৱান, মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি হ'ল বুধবাৰ আৰু ভাবিলোঁ ৰাতিপুৱাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। আচলতে আজি মাহঁতৰ ঘৰত কঠীয়া পাৰিব আৰু যিসকল গাঁৱত থাকে তেওঁলোকেতো মানে এই পৰিৱেশটো পাইছে, আৰু যিসকল চহৰৰ হয় নাইবা আজিকালি গাঁৱতো এই পৰিৱেশটো নাইকিয়া হৈ গৈছে। সেইবাবে ভাবিলোঁ মানে ব্লগ এটা আৰম্ভ কৰোঁ আৰু দেখাওঁ আপোনালোকক গাঁৱত মানে কি কঠীয়ানো কেনেকৈ পাৰে। আৰু কিন্তু দুৰ্ভাগ্যবশতঃ মই গা ধুই থাকোঁতেই হাল বাই আছিলে, গৰুৰে হাল বোৱা, ট্ৰেক্টৰে হাল বোৱা নহয় দেই, গৰুৰে হাল বাইছিলে। আৰু গৰুৰে হাল বোৱাখিনি মই ভিডিঅ' কৰিবলৈ নোৱাৰিলোঁ, কিন্তু এতিয়া সেইবাবে ভাবিলোঁ মানে কঠীয়া পাৰাখিনিকে আপোনালোকক অকণমান দেখাওঁ। ব'লক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু দিনটো কি কি কৰোঁ কি নকৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিম। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। এতিয়া গৈ আছোঁ পথাৰলৈ। এইফালে আমাৰ গৰু বান্ধি থোৱা হৈ আছে আৰু পথাৰ মানে আমাৰ কঠীয়া একদম ঘৰৰ পাছফালেই পাৰিছে। ব'লক চাওঁ খুৰাহঁতে কিনো কৰি আছে। হাল বাই হৈ যোৱাৰ পাছত ডাঙৰ খুৰাই এয়া জবকাৰে ইয়াত থকা বনবোৰ এনেদৰে চাফা কৰি আছে। আৰু এইখিনি কঠীয়া পাৰিবৰ বাবে ধানবোৰ এনেদৰে দুদিনমান তিয়াই থকাৰ পাছত টুকি থয়, আৰু টুকি থোৱাৰ পাছত এয়া এনেদৰে শিপাবোৰ ওলায় আৰু তেতিয়াই কঠীয়া পাৰে। এইখিনি মই আপোনালোকক দেখাই দিছোঁ, এনেদৰে শিপাবোৰ ওলাই ওলাই আহে। কতেনো থমকিলে বাতৰুৱা মন, আৰু এতিয়া ডাঙৰ খুৰাই এনেদৰে কঠীয়াবোৰ সিঁচিবলৈ আৰম্ভ কৰিছে। আৰু এয়া চাওক, এনেদৰে কঠীয়া পাৰা হয়। আপোনালোকক মই দেখুৱাবলৈ অকণমান চেষ্টা কৰিছোঁ। পথাৰৰ পৰা আহি ঘৰ পালোহি আৰু ৰাতিপুৱা চাহ খোৱাই নাই, সেইবাবে চাহকাপ খাই লওঁ। খাই লৈ আপোনালোকক লগ পাই আছোঁ। হেল্ল' গাইছ। আৰু আমাৰ ঘৰৰ কুলি চৰাইটো মাতটো দিয়াচোন। কুলিয়ে কেনেকৈ মাত দিয়া দেখিছা, ইমান ধুনীয়া কুলি। বহাগ গ'ল, এতিয়ালৈকে আমাৰ কুলিয়ে মাত দিয়ে আছে। ইফালে দেহাৰ চলি আছে অনলাইন ক্লাছ। স্কুলবোৰতো কেতিয়া খোলে কি হয় একো ঠিক নাই, সেয়াই তাৰ অনলাইন ক্লাছ চলি আছে। কি লিখিছা? কি লিখিছা? বেলেগ এটা বস্তু লিখি আছে। বেলেগ এটা বস্তু লিখি আছা? 1 নং আনচাৰ লিখিছে। আৰু ময়ো তাৰ লগতে বহিছোঁ, তাক অকণমান দেখাই দিব লাগিব, কাৰণ মোবাইলৰ পৰা চাই চাই সি কৰিব নোৱাৰে। সৰু ল'ৰা ছোৱালী ন, অনলাইন ক্লাছ কি বুজিয়ে পোৱা নাই, তথাপিও কৰিছে। কি হ'ব আৰু, পৰিস্থিতিৰ বাবে এতিয়া অনলাইন ক্লাছ হৈ আছে। আৰু সোনকালে পৰিস্থিতিবোৰ ভাল হওক, সেয়াই কামনা কৰিছোঁ। আৰু কিমাননো আৰু এনেদৰে স্কুল কলেজ চব বন্ধ হৈ থাকিব, ঘৰৰ পৰানো কি শিকিব আৰু, অনলাইন ক্লাছ আৰু কিনো আৰু। সেয়াই, যদিও অনলাইন ক্লাছ তথাপিও মই বহিছোঁ এতিয়া, তাক দেখাই দিওঁ সি কি কি কৰিব লাগিব কি কি নালাগে। তেতিয়াহ'লে মই তাক কৰাই লওঁ কুৱেশ্যনবোৰ, তাৰপাছতে আপোনালোকক লগ পাই আছোঁ। চাই থাকিব ভিডিঅ'টো, সম্পূৰ্ণকৈ চাব বুলি আশা কৰিছোঁ। আৰু কিমানখিনি কি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। বাৰীৰ পৰা এইখিনি ঢেকীয়া ছিঙি অনা হ'ল। ঢেকীয়া খাই বহুত বেছি ভাল পাওঁ, আৰু সেয়াই, যিহেতু মোৰ বেক পেইনৰ প্ৰব্লেম এটাত ভুগি থকাৰ বাবে বিষৰ কাৰণে ঢেকীয়া বেয়া বুলিও কয়, কিন্তু তথাপিও অকণমান খাম, ভাল পাওঁ খাই ঢেকীয়া। আৰু আজি মাক কৈছোঁ মোৰ ভাল লগা বস্তু বনাবলৈ, যে পচলা খাই ভাল পাওঁ, ডাঙৰ খুৰীয়ে পচলা কাটি দিব আৰু মায়ে বনাব ঢেকীয়া ভাজি, পচলা ভাজি, এইবোৰ খাই ভাল পাওঁ। সেয়াই, সেইবাবে এইখিনি ভণ্টি আৰু মই বিচাৰি আনিলোঁ, মানে আমাৰ একদম ওচৰতে আছে ঢেকীয়া, তাৰ পৰাই আনিলোঁ। আৰু এতিয়া যাওঁ আকৌ বাৰীলৈকে যাওঁ, আম আছে গছত, আম দুটামান পাৰি আনো। মই নাপাৰোঁ বাৰু, ভণ্টিয়ে পাৰিব। তাৰপাছত যিহেতু আমৰ বতৰ, আম অকণমান পিহনাত ৰুকি খালেহে ভাল লাগে। ভাল লাগে ন আম খাই, মোৰো বহুত ভাল লাগে পিহনাত ৰুকি খাই। আৰু যাওঁ এতিয়া আম দুটামান পাৰি আনো। দুটামান পকিছেও,
খৰি খৰি গৈছেগৈ, সেইবাবে আনোগৈ আৰু পাৰি আম খাম। বলক তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। আৰু আজিৰ ভিডিঅ'টো যদিহে আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব। এতিয়া মই আহি আছোঁ আম পাৰিবলৈ। আজি আম খাম। আম কোনে কোনে আম খাই ভাল পায়, পিহনাত ৰুকি খাই পদিনা দি কিমান টেষ্টি লাগে খাই ন। চলো মিছন আম পৰা অভিযান। ৰ'ব দেখাই আছোঁ আমাক আম গছজোপা। কেৰ্কেটুৱাই খাই মেলি চব আইঠা কৰিলেচোন। এয়া চাওক আমাৰ আম গছজোপা বহুত ডাঙৰ, কিন্তু কেৰ্কেটুৱাই খাই। ইফালে কেইটামান আছে, এইকেইটাও মানে খাবলৈ কাৰণে আহিয়ে থাকে। দুটামান শৰাইও থৈছে। খুচি দে, জঁপিয়াই দে। 1 2 3 বা গছৰ তলিত আম খোপা খাই থৈছে চাই। কিয় আৰু এইখিনি আম পাৰি আনিলোঁ। এইটো পকা কোমল হৈছে, এইটো পকা ন, আৰু এইটো পকা হ'ল। এইটো পকা, বাকী এইকেইটা কেঁচা। এইকেইটা পিহনাত ৰুকি খাম। এইটো অলপ পকিছে আৰু এইটো এতিয়াই খাম। এতিয়া মই ঢেকীয়া ছিঙি আছোঁ। ঢেকীয়াবোৰ এইদৰে ছিঙি ছিঙি মই এনেদৰে থৈ গৈছোঁ। আপোনালোকক অকণমান দেখাই দিছোঁ মইনো কেনেকৈ ঢেকীয়া ছিঙিছোঁ। খাই আছোঁ এতিয়া আম। বহুত মিঠা, ইমান টেষ্টি, চুপাৰ, ইমান ধুনীয়া মিঠা। আৰু পচলা বাৰু আপোনালোকে কেনেদৰে কুটে, ডাঙৰ খুৰীয়ে এনেদৰে পাতল পাতলকৈ প্ৰথমে কটাৰীৰে কুটি লয়। তাৰ পাছৰ প্ৰচেছটো আপোনালোকক দেখাই আছোঁ ৰ'ব। কুটি হোৱাৰ পাছত এনেদৰে গ্লাছেৰে এনেদৰে মাৰি দিয়ে আৰু ধুনীয়াকৈ মিহি মিহি হৈ যায়। আপোনালোকে চাই থাককচোন, চাই থাকিলে বুজি পাব। পচলাৰ ফাইনেল লুকটো হ'ল এইটো। আৰু এনেদৰে মিহি মিহিকৈ কাটিলে আচলতে খাবলৈ খুবেই বেছি। এতিয়া মই খাবলৈ লৈছোঁ অকণমান দৈ। ইমান গৰম পৰিছে, আৰু খাই লওঁ গৰমত দৈ, ঠাণ্ডা ঠাণ্ডা। ঘৰৰে দৈ যে ভাল লাগিছে। বহুত গৰম পৰিছে, যদিও ৰ'দটো নাই, তথাপিও মানে ইমান গৰম। আপোনালোকৰ ফালে কেনেকুৱা গৰম জনাবচোন। ৰ'দ নিদিলেও ইমান গৰম ন, কিবা অশান্তি লাগে গৰমৰ দিনবোৰ, গৰমৰ কাৰণে। তথাপিও মোৰ গৰমৰ দিনটোহে বেছি ভাল লাগে, ঠাণ্ডাটো ইমান ভাল নালাগে। এনেই মোৰ চাইনাছৰ প্ৰব্লেম আছে, ঠাণ্ডা আহিলে আৰু কঁপি কঁপি মোৰ নাক বন্ধ হৈ থাকে। সেইবাবে গৰমৰ দিনকেইটাই মোৰ ভাল লাগে। গৰমৰ দিনত মোৰ স্কিনটোও ভাল হৈ থাকে, ঠাণ্ডা দিনতহে বেয়া হৈ যায়, শুকাই যায়। সেয়াই দৈখিনি খাই লওঁ, খাই লৈ আপোনালোকক লগ পাই আছোঁ। ভাত পানী খাই বৈ আজৰি হ'লোঁ। তাৰপাছত বাহিৰতে অকণমান বহি আছোঁ। বতৰটো আকৌ বেয়া হৈ আহিছে আৰু বতাহ দি আছে, সেইবাবে বাহিৰতে এইদৰে বহি আছিলোঁ। অকণমান ৰেষ্ট ল'ম, মানে শুম অকণমান। দুপৰীয়া খোৱাৰ অভ্যাস এটা হৈছে মোৰ, আৰু নুশুলে গাটো কিবা ভাল নালাগে, মানে ভাল লাগি নাথাকে। সেইবাবে অকণমান ৰ'দ দিয়াৰ নিচিনাও হৈছে, বৰষুণো পৰিছে, আৰু সেয়াই অকণমান ৰেষ্ট ল'ম। তাৰপাছত আপোনালোকক লগ পাই আছোঁ। ভাত খালোঁ। ভাত খাবলৈ টেষ্টি হৈছিল। কলপচলাৰ ভাজি, মানে তৰকাৰীৰ দৰে, আৰু কলপচলা বনাইছিল খুৰীয়ে মাটিমাহৰ সৈতে। তাৰপাছত আকৌ ঢেকীয়া ভাজি, ঢেকীয়া আলু বুটৰ ভাজি, খুব টেষ্টি হৈছিল খাবলৈ। বৰষুণ আহি গ'ল। ভিডিঅ'টো চাই থাকক শেষৰলৈকে, আৰু একেবাৰে আবেলিহে লগ পাই আছোঁ। হেল্ল', ৰাতিপুৱা শোৱাৰ পৰা উঠিলোঁ,
চকু ফুলি যোৱাকৈ শুলোঁ, ইমান শুইছোঁ। তাৰপাছত এতিয়া আম খাম আৰু ভিডিঅ'টো ইমানতেই শেষ কৰোঁ বুলি ভাবিছোঁ। বেছি দীঘলীয়া আৰু নকৰোঁ, আপোনালোকেও চাই বেয়া পাব। আৰু যদিহে মোৰ আজিৰ এই ব্লগটো আপোনালোকৰ ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। পুনৰ লৈ আহিম আপোনালোকৰ মাজলৈ মোৰ অন্য এটি নতুন ভিডিঅ'। বাই বাই।